হাই ফ্ৰেণ্ডছ, মাইছেলফ জোন পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, আমাৰো ভাল। আজি বহুদিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আমি ভিডিঅ' লৈ আহিছোঁ, এটা ৰেচিপি লৈ আহিছোঁ। একদম সম্পূৰ্ণ ঘৰুৱাভাৱে ঘৰুৱা পদ্ধতিৰে ঘৰতে উৎপন্ন হোৱা কিছুমান বস্তুৰে এই ৰেচিপিটো বনাইছোঁ। খাবলৈ খুব সুস্বাদু হয়, আপোনালোকেও বনাই খাই চাব। আহক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ঘৰৰ এচুকত থকা কচুৱনি ডৰাৰ পৰা কচু অলপ কাটি ল'লোঁ। পাতবোৰ কাটি পেলাই দিলোঁ, ডালকেইটা ৰাখিলোঁ। 2 ঘণ্টামান ৰ'দত দি ল'লোঁ। বুট কেইটামান তিয়াই ল'লোঁ। কচুখিনি বাকলি গুচাই লৈছোঁ। এয়া মোৰ বাকলি গুচোৱা হৈ গ'ল। পানী বইল হ'বলৈ দিছোঁ। এয়া পানী বইল হৈ গ'ল। বইল হোৱা পানীখিনিত কচুখিনি ঢালি দিম। সম্পূৰ্ণকৈ কচুখিনি ডুব যাব লাগিব, সেইকাৰণে মই হেতাৰে হেঁচি হেঁচি দিছোঁ। প্ৰয়োজনীয় ইনগ্ৰিডিয়েণ্টছখিনি মই কৈ দিছোঁ। 2টা নহৰু বাকলি গুচাই লৈছোঁ, 1 ফুটা আদা, কেইটামান জলকীয়া, 2টা পিঁয়াজ আৰু অকণমান গৰম মছলা। এতিয়া মই পিঁয়াজ দুটাৰ বাহিৰে বাকীখিনি পেষ্ট বনাই লওঁ। পিঁয়াজ দুটা মই টুকুৰা টুকুৰিকৈ কাটি দিম। তিয়াই থোৱা কচুখিনি মই এতিয়া পানীৰ পৰা উঠাই লৈছোঁ। কচু বিলাহী কেইটামান কাটি লৈছোঁ, লগতে বুটখিনিও ভিজ খাই গৈছে। এতিয়া মই বনাবলৈ ৰেডি হ'ম। এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলৰ লগত পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি ফ্ৰাই হোৱাৰ লগে লগে মই পেষ্টটো ইয়াত ঢালি দিম, দি একেলগে গোটেইখিনি ফ্ৰাই কৰিম। এয়া মই পেষ্টটো ঢালি দিলোঁ। এতিয়া একেলগত ফ্ৰাই কৰিম। তেলটো ফাটি যোৱালৈ মই ফ্ৰাই কৰি থাকিম। তেলটো ফাটি ওলাইছে। এতিয়া মই ইয়াত কচুখিনি ঢালি দিম। কচুখিনি লৰাই থাকি তাৰ লগতে বুটখিনিও মই একেলগতে দিয়ে দিম। এতিয়া মই জিৰা গুড়ি অলপ দি দিছোঁ, লগতে মই সোৱাদ অনুযায়ী নিমখ দিম আৰু হালধিও দি পেলাই মই লৰাই দিম। লৰাই উঠি মই ঢাকনিৰে ঢাকি কিছু সময় ৰাখি দিম। ঢাকনি খুলি মই আকৌ এবাৰ লৰাই দিলোঁ। কচুখিনি সিজিবলৈ লৈছে। আকৌ মই কিছু সময়ৰ কাৰণে ঢাকনি লগাই থৈ দিম। কচুখিনি ধুনীয়াকৈ সিজি উঠিছে। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। এতিয়া মই লৰাই পেলাই আকৌ ঢাকনিৰে ঢাকি থৈ দিম কিছু সময়ৰ কাৰণে। ধুনীয়াকৈ বিলাহীখিনিও সিজি উঠিছে। মোৰ প্ৰায় অলমষ্ট হৈয়ে গ'ল। মোৰ ৰেচিপিটো হৈ গ'ল। খাবলৈ বৰ সোৱাদ লগা হয়। মানুহে কয় যে ক'লা কচু ধৰে বুলি, কিন্তু বেছিহে টেষ্টি হয়।
আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, কিছু উপকৃত হ'ল, এটা নতুন ৰেচিপি পালে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।